Hello everyone, welcome to my channel Easy to Learn. যোৱাকালি 31 অক্টোবৰত গুৱাহাটী ইউনিভাৰ্চিটি যোনবিলাক পোষ্ট গ্ৰেজুৱেশ্যন আৰু আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ যোনবিলাক ফৰ্ম ফিলাপৰ হেৰি হৈ আছিল অসুবিধা হৈ আছিল 31 তাৰিখে নটিচ আহিছে সেইখন নটিচত লেখাই আছে আপোনালোকে চাব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল সাইট ইয়াত আপোনালোকে নটিচখন চাই ল'ব পাৰে ইয়াত নটিচটো দেখিছেনে it is for general information of all concerned that the process for UG registration and enrollment for all the PG courses students except LLM মানে all lower student class admitted in the season 2023-2024 GU department and affiliated colleges will start from 31/10/2023 and 15/11/2023 যেহেতু আজি 1 তাৰিখ মই ভিডিঅ'টো বনাইছোঁ আজি মই চালোঁ কিন্তু প্ৰচেছটো এনেকুৱা দেখাইছে হয়তো কালিৰ পৰা ঠিক হৈ যাব কিন্তু আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো আৰু ফৰ্ম ফিল আপটো কৰিব পাৰোঁ যিহেতু পৰীক্ষা এক্সাম আহি আছে আৰু অহাকালি মই চাগে আপোনালোক কেনেদৰে কৰিব লাগে সেইটো ভিডিঅ'টো বনাম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব ধন্যবাদ